আজি মসলপুৰ ডিস্ট্ৰিক্ট UPPLৰ আজি নতুন কমিটি বাছনি হৈছিলে মসলপুৰ কালচাৰ কমপ্লেক্সত। আজি যে নতুন কমিটি বাছনি এই নতুন কমিটি বাছনিক মোক আজি মসলপুৰ জিলাৰ প্ৰেচিডেণ্ট হিচাপে মোক দায়িত্ব দিলে আৰু আমাৰ এডমিনিষ্ট্ৰেটিভ সেক্ৰেটাৰী হিচাপে দয়াল চন্দ্ৰ চৰণীয়াক দায়িত্ব দিয়া গৈছে আৰু আমাৰ এডমিনিষ্ট্ৰেটিভ অৰ্গেনাইজেশ্যন সেক্ৰেটাৰী হিচাপে সন্মানীয় আমাৰ মইনুল আলী ডাঙৰীয়াক তেখেতক দায়িত্ব দিয়া গৈছে যে আজি মোক যে আজি প্ৰেচিডেণ্ট দায়িত্বটো দিলে মই ধন্যবাদ দিব লাগিব আমাৰ UPPLৰ চেণ্ট্ৰেল UPPLৰ প্ৰেচিডেণ্ট আৰু BTRৰ চিফ মাননীয় প্ৰমোদ বড়ো ছাৰ ডাঙৰীয়াক ধন্যবাদ যাচিব লাগিব আৰু UPPLৰ ৱাৰ্কিং প্ৰেচিডেণ্ট সন্মানীয় ৰংগৰা ডাঙৰীয়াকো মই ধন্যবাদ যাচিব লাগিব। মোক এই যি গধুৰ দায়িত্ব মোক অৰ্পণ কৰিলে ইয়াৰ বাবে তেখেতসকলক মই ধন্যবাদ যাচিছোঁ। আৰু মই বিগত সময়ত এপছুৰ হয় এটা জনগোষ্ঠীৰ হয় 25 বছৰ মই কাম কৰি আহিছিলোঁ। আজি 25 বছৰ কাম কৰাৰ পিছত মই এপছুৰ প্ৰায় ওলাই আহি মই UPPLত জইন কৰিলোঁ। আজি UPPLত জইন কৰি মই এটা ভাল এটা কিবা অনুভৱ কৰিছোঁ। আগতে এটা জনগোষ্ঠীৰহে কাম কৰিছিলোঁ, কিন্তু এইবাৰ মই পাৰ্টিত অহাৰ পিছত অন্যান্য জাতীয় জনগোষ্ঠীৰ হৈ মোক কাম কৰাৰ কাৰণে মোক সুবিধা দিছে। সুবিধা দিয়াৰ কাৰণে মই UPPLৰ যিখিনি চেণ্ট্ৰেল কমিটিৰ তেখেতসকলক ধন্যবাদ দিব লাগিব। ইনচাৰ্জ হিচাপে সন্মানীয় লৰেন্স ইছলাৰী ডাঙৰীয়া উপস্থিত আছিলে আৰু তেখেতে অবজাৰ্ভাৰ টিমৰ ইনচাৰ্জ আৰু ৱেষ্ট কোকৰাঝাৰ সমষ্টিৰ MLA আছিলে আৰু যিখিনি অবজাৰ্ভাৰ টিম আছিলে তেখেতসকলক মই ধন্যবাদ যাচিছোঁ। আৰু আমাৰ যি মসলপুৰ জিলাৰ আণ্ডাৰত যি 4টা ডিষ্ট্ৰিক্ট আছিলে 4টা ব্লক আছে, এই ব্লকবিলাকৰ প্ৰেচিডেণ্ট সেক্ৰেটাৰী আৰু অন্যান্য বিষয়ববীয়া সকলোকো মই ধন্যবাদ যাচিছোঁ যে মোক বাছনি কৰাৰ কাৰণে। আজি যিখিনি গধুৰ দায়িত্ব মোক দিলে সেই গধুৰ দায়িত্বটো মই পালন কৰি যাম বুলি মই ভাবিছোঁ। মানে নিৰ্দেশ দিব, সেই নিৰ্দেশ মৰ্মে মই কাম কৰি যাম। আৰু আগন্তুক সময়ত আমাৰ যি প্ৰাইমাৰী ব্লক কমিটি এই ব্লক কমিটিবিলাকক মানে সক্ৰিয়ভাৱে কাম কৰাৰ কাৰণে আমি একেগোট হৈ আমি আলোচনা কৰি আমাৰ যি ফিউচাৰ যি পলিটিক্স এই ফিউচাৰ পলিটিক্সটো আমি প্লেনিং পলিচিটো আমি আলোচনা কৰি আমি মজবুত কৰাৰ কাৰণে কাম কৰি যাম বুলি মই আশা কৰিছোঁ। চবেই মোক সহায় কৰিব। যিখিনি প্ৰাইমাৰী লেভেল ব্লক লেভেলে মোক সহায় কৰিব বুলি মই আশা ৰাখিছোঁ। যে আজি আমাৰ মসলপুৰ ডিষ্ট্ৰিক্ট কমিটিয়ে যি ৰিচাবুলৰ ৰিজাল্ট ঘোষণা কৰিলে, ইয়াত আজি মাথোন 3জন অফিচ বিয়াৰৰহে নাম ঘোষণা হৈছে। ইয়াত মেইনলি প্ৰেচিডেণ্ট, সেক্ৰেটাৰী, এডমিনিষ্ট্ৰেটিভ সেক্ৰেটাৰী, অৰ্গেনাইজেশ্যন এই 3জন পদবীৰ নাম ঘোষণা হৈছে। আৰু এই 3জনৰ ভিতৰত মোক মসলপুৰ ডিষ্ট্ৰিক্ট UPPLৰ জেনেৰেল সেক্ৰেটাৰী অৰ্গেনাইজেশ্যন দায়িত্ব প্ৰদান কৰিছে। আৰু মই ভাবোঁ যে যি মোক গধুৰ দায়িত্ব মোৰ ওপৰত UPPL দলৰ কেন্দ্ৰীয় নেতৃবৃন্দই মোক অৰ্পণ কৰিছে, মই আজিৰ পৰাই এই দলটো ৰিজুভেনাইজেশ্যন আৰু এটা ট্ৰেন্সফৰ্মেটিভ লিডাৰশ্বিপেৰে মসলপুৰ ডিষ্ট্ৰিক্টক অনাগত দিনত অধিক শক্তিশালী কৰাৰ কাৰণে মই দৃঢ় সংকল্পবদ্ধ। আৰু মই ভাবোঁ, মই আশা কৰোঁ যে আমি আগন্তুক দিনত আমাৰ মসলপুৰ ডিষ্ট্ৰিক্টৰ আণ্ডাৰত যিমানবোৰ চেণ্ট্ৰেল ডিষ্ট্ৰিক্ট ব্লক আৰু প্ৰাইমাৰী পৰ্যায়ৰ আমাৰ UPPLৰ কৰ্মী আছে, সকলো কৰ্মীৰ লগত আমি এটা ফিলিঙেৰে আমি দলটোক অধিক শক্তিশালী কৰিম বুলি দৃঢ় সংকল্পবদ্ধ। আৰু আজি আমাক মসলপুৰ ডিষ্ট্ৰিক্টৰ যি নৱনিৰ্বাচিত ব্যক্তিসকলক কেন্দ্ৰীয়
কমিটিয়ে নিৰ্বাচন কৰিলে। এই চেগতে মই আপোনালোকৰ জৰিয়তে UPPL দলৰ প্ৰেছিডেণ্ট তথা BTRৰ শ্ৰী প্ৰমোদ বড়ো ডাঙৰীয়াক ধন্যবাদ যাচিছোঁ, কৃতজ্ঞতা স্বীকাৰ কৰিছোঁ। তাৰ লগতে UPPL দলৰ ৱৰ্কিং প্ৰেছিডেণ্ট ৰণগোড়া ডাঙৰীয়াৰ ওচৰতো কৃতজ্ঞতা স্বীকাৰ কৰিছোঁ। আৰু সকলো পৰ্যায়ৰ যি অবজাৰ্ভাৰ টীম আছিলে, অবজাৰ্ভাৰ টীমো যি পুংখানুপুংখ বিশ্লেষণৰে আজি মছলপুৰ ডিষ্ট্ৰিক্ট কমিটিখন সুশৃংখলবদ্ধভাৱে ঘোষণা কৰিলে বা গঠন কৰিলে, তাৰ কাৰণেও তেওঁলোকৰ যি কষ্ট আৰু প্ৰণালীবদ্ধ যিখিনি কাৰ্যসূচী সেইখিনিকো শলাগ লৈছোঁ, তেওঁলোককো ধন্যবাদ আৰু কৃতজ্ঞতা যাচিছোঁ। আজি আমাৰ যি মছলপুৰ ডিষ্ট্ৰিক্ট কমিটি ঘোষণা কৰাৰ সময়ত আমাৰ বাক্সা ডিষ্ট্ৰিক্টৰ অবজাৰ্ভাৰ টীমৰ ইনচাৰ্জ লৰেঞ্চ ইছলাৰী ডাঙৰীয়া উপস্থিত আছিলে আৰু এই সভাতে উপস্থিত আছিলে আমাৰ অবজাৰ্ভাৰ টীমৰ এজন অন্যতম সদস্য, এজন হ'ল আমাৰ শ্ৰী দীপক কুমাৰ বসুমতাৰীদেৱ। এই সভাত উপস্থিত আছিল খগেন বৈশ্য ডাঙৰীয়াদেৱ আৰু এই সভাত উপস্থিত আছিল অবজাৰ্ভাৰ समिति गोग्गादा जाग्रा सुबुंफोरनिसिम मोनसे गोजोनथाव खौरां। उदालगुरि जिल्लानि सिङाव थानाय मावरिया गामियाव मनाटिसा गावसुंथा हानजानि सोद्रोमा हांमा ब्रह्म बिथाङा आसाम स्टेट रुरेल लाइवलीहुड मिशननि गेजेरजों खानस्रि हासार आरो गोबोर हासारजों दिहुनजानाय अर्गेनिक मैगं थाइगंनि गला बेखेवनाय जाबाय। गोग्गो मैगं थाइगं जाग्रा गोसो गुदुं बायग्रा सुबुंफोरा गाहायाव होनाय जानबुं नम्बराव जगाजग खालामनो हागोन। जानबुं नम्बरा जाबाय 8011748256। जानबुं नं 8011748256।